Hello viewers, welcome back to my YouTube channel Modern English. Here we are going to discuss about tense. Number 1, what is tense? Number 2, types of tense. অর্থাৎ টেন্স মানে কি আৰু টেন্সৰ কি কি প্ৰকাৰ আছে। গতিকে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। এতিয়া টেন্স মানে হ'ল কাল আৰু ই তিনি প্ৰকাৰৰ। নাম্বাৰ 1 হ'ল প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্সক আমি বৰ্তমান কাল বোলো, ঠিক আছে। নাম্বাৰ 2 পাষ্ট টেন্স। পাষ্ট টেন্সক আমি অতীত কাল বুলি কওঁ। নাম্বাৰ 3 হ'ল ফিউচাৰ টেন্স। ফিউচাৰ টেন্সক আমি ভৱিষ্যৎ কাল বুলি কওঁ। যিবোৰ ঘটনা বৰ্তমানত ঘটে সেই ঘটনাবোৰক প্ৰেজেন্ট টেন্স বুলি কোৱা হয়, আৰু যিবিলাক ঘটনা অতীতত ঘটিছিল সেই ঘটনাসমূহক পাষ্ট টেন্স বুলি কোৱা হয়, আৰু যিবিলাক ঘটনা ভৱিষ্যতে ঘটিব ইন ফিউচাৰ ঘটিব সেইবিলাকক ফিউচাৰ টেন্স বুলি কোৱা হয়। ঠিক আছে, বুজি পালোঁ। প্ৰেজেন্ট মানে হ'ল বৰ্তমানে কৰা ঘটনা, পাষ্ট মানে হ'ল অতীতত হোৱা ঘটনা, আৰু ফিউচাৰ মানে হ'ল ভৱিষ্যতত হোৱা ঘটনা। প্ৰত্যেকটো টেন্সৰে 4টা ভাগ থাকে। নাম্বাৰ 1 ইনডিফিনিট বা সিম্পল টেন্স। নাম্বাৰ 2 কণ্টিনিউয়াছ টেন্স। নাম্বাৰ 3 পাৰফেক্ট টেন্স, আৰু নাম্বাৰ 4 পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এতিয়া ইয়াত ডেছ কিয় দিছোঁ? ডেছ এইকাৰণে দিছোঁ বন্ধুসকল, আমি যাতে মুখস্থ কৰিব নালাগে, এইকেইটা মনত ৰাখিলে গোটেইকেইটা মনত ৰাখিব পাৰোঁ। ইয়াত খালি ডেছত প্ৰেজেণ্টৰ বিষয়ে আলোচনা কৰিলে প্ৰেজেণ্ট দিম, পাষ্টৰ বিষয়ে আলোচনা কৰিলে পাষ্ট দিম, আৰু ফিউচাৰৰ বিষয়ে আলোচনা কৰিলে ফিউচাৰ বহাই দিম। ঠিক আছে, মানে প্ৰত্যেকটা টেন্সৰে এইকেইটাই ভাগ থাকে। এতিয়া প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সত প্ৰেজেণ্ট ইনডিফিনিট বা সিম্পল প্ৰেজেণ্ট টেন্স। ডেছত আমি প্ৰেজেণ্ট বহাই দিছোঁ খালি। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত খালি আমি ডেছত প্ৰেজেণ্টটো বহাই দিছোঁ। নাম্বাৰ 3 প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ডেছত খালি পাৰফেক্ট বহাই দিছোঁ, প্ৰেজেণ্ট বহাই দিছোঁ, আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স, অৰ্থাৎ খালি ডেছত প্ৰেজেণ্ট বহাই দিছোঁ, বাকীকেইটা কিন্তু সেমেই আছে। অৰ্থাৎ টেন্সৰ এই 4টাই ভাগ থাকে। ঠিক আছে। 2 নম্বৰ আহোঁ পাষ্ট টেন্স। এতিয়া পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্ট টেন্স। ডেছত খালি পাষ্ট বহাইছোঁ যাওক। 2 নম্বৰ পাষ্ট কণ্টিনিউয়াছ টেন্স। ডেছত খালি পাষ্টটো বহাই দিছোঁ। নাম্বাৰ 3 পাষ্ট পাৰফেক্ট টেন্স। ডেছত খালি পাষ্টটো বহাই দিছোঁ। নাম্বাৰ 4 পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ঠিক আছে, এইখিনি বুজি পাইছোঁ। অৰ্থাৎ টেন্সৰ 4টা ফৰ্ম একেই থাকে, খালি প্ৰেজেণ্ট হ'লে প্ৰেজেণ্ট, পাষ্ট হ'লে পাষ্ট, ফিউচাৰ হ'লে ফিউচাৰ। ক্লিয়াৰ? ঠিক আছে, ফিউচাৰ টেন্স, ফিউচাৰ ইনডিফিনিট বা ফিউচাৰ সিম্পল ফিউচাৰ টেন্স। নাম্বাৰ 2 হ'ল ফিউচাৰ কণ্টিনিউয়াছ টেন্স। নাম্বাৰ 3 হ'ল ফিউচাৰ পাৰফেক্ট টেন্স। নাম্বাৰ 4 হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। ইয়াতো খালি ডেছত আমি ফিউচাৰটোহে বহাই দিছোঁ, গতিকে ইমান মুখস্থ কৰাৰ দৰকাৰ নাই, খালি প্ৰথমকেইটা জানিলেই হ'ল। ঠিক আছে, নেক্সট ক্লাছত আমি আলোচনা কৰিম। এতিয়া খালি জানিলোঁ আমি টেন্স আৰু টেন্সৰ ভাগকেইটা কি কি, এই প্ৰত্যেকটা ভাগৰ ডেফিনেশ্যন, তাৰপিছত চেণ্টেন্স অফ ষ্ট্ৰাকচাৰ, ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেইবিলাক আমি প্ৰত্যেকটা টেন্সৰে শিকিম, আৰু প্ৰত্যেকটা টেন্সৰে আমি 5টা চেণ্টেন্সত বহলাই শিকিম। ঠিক আছে, গতিকে আজিলৈ আহোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে দেন লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। একদিনত ইমান শিকিলে পাহৰা যাব, গতিকে অলপ অলপকৈ আপোনালোকক শিকাই মনত ৰখাকৈ শিকাম। গতিকে বাই বাই।